নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি উৰুকা, ৰাতিপুৱা ভাবিলোঁ কি কৰোঁ দেখাই থাকোঁ দিনটোলৈ। আমি পিছফালে গৈ দেখিলোঁ মায়েচোন নাৰিকল কাটি আছে। ময়ো দুবাৰমান ওপৰে দলিয়াই নাৰিকলটো কাটিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু নাৰিকল কাটিম, পানী নাখাম, হ'বই নোৱাৰে। তাৰপিছত মা লাগি গ'ল নাৰিকল ৰুকিবলৈ। ৰুকাৰ পিছত ঢাকি থ'লে, অকণমান দেৰি ঢাকি থ'ব লাগে হেনো। তাৰপিছতে ভজাৰ পিছত মোক গোল কৰিবলৈ দিলে। বাৰু গোলকেইটা ভালকৈ হোৱা নাই বাৰু দেই। তাৰপিছতে পাকঘৰলৈ আহিলোঁ, বৰ ভোক লাগিছে, ভাত কেইটামান খাই লওঁ বুলি। তাৰপিছতে সুদা ভাত দাইলে চাইলে নাই ওলোৱা মায়ে। মই মাছ অকণলৈ নেমু অকণ চেপি ভাতকেইটা খালোঁ। দাইল খাই বাৰু এনেই ভাল নাপাওঁ। তাৰপাছত গ'ল মায়ে হাঁহ কাটিবলৈ আহি গ'ল। মানে হাঁহটো কয় নহয়, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি। দেখিছেনে বাৰু, ঠোঁটটো এৰি দিয়া নাই বাৰু। সেই বহুত ফটুৱামি কৰিলোঁ। মই ফ্ৰিজত ভৰাই থওঁগৈ হাঁহখিনি দেই। তাৰপিছতে অকণমান দেৰি পিছত ককাই মাছ ভৰাইলে, সেইখিনি হালধি সানি ফ্ৰিজত ভৰাই থ'লোঁ। তাৰপিছতচোন সন্ধিয়া হ'ল, চাহ অকণ নাখালে সন্ধিয়া ভালেই নালাগে। চাহ অকণ বাকি ল'লোঁ। চাওকচোন বাৰু কি ধুনীয়াকৈ পচকেনে বান্ধি লৈছোঁ, চাহে মই পিঠা খাই দিছোঁ আৰু চাহে পিঠাই। তাৰপিছত কামততো লাগিবই লাগিব। মই কামত লাগিলোঁ, মানে আলু পিঁয়াজ চব কাটিলোঁ। মাছ ফ্ৰাই কৰিলে, ভাজি বনালে। তাৰপিছত মই গ'লোঁ এডাল তাঁৰ বিচাৰি, মানে মাংস পুৰিবলৈ। মাংস পুৰি নাখাম হয়নে বাৰু। চাওকচোন বাৰু, ইমান লিকটীয়া, টানি তাত পোৱা নাই দাঁতকেইটাই। তাৰপিছতে ভাত হৈ গ'ল, খাবলৈ বহি দিলোঁ। আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিলে। বাই বাই। ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। বাই।